নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিব বিচাৰিছোঁ একচুয়ালি আজি কোনো মই আলোচনা কৰিবৰ কাৰণে কোনো বিষয় লোৱাই নাই আজি এনেকুৱা কিছুমান কথা এনেকুৱা কিছুমান ঘটনা এনেকুৱা কিছুমান অতীত এনেকুৱা কিছুমান আমাৰ সম্পৰ্ক সেই সম্পৰ্কৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোকপাত কৰিব বিচাৰিছোঁ যিবোৰ কথা হয়তো আপোনাৰ জীৱনতো এনেকুৱা কিছুমান সম্পৰ্ক আছিল এনেকুৱা মানুহৰ সৈতে আপোনাৰ সম্পৰ্ক হৈছিল যাক আপুনি অজস্ৰ ভাল পাইছিলে কিন্তু আজি এই সম্পৰ্কবোৰ নাই বা এনেকুৱা ধৰণৰ কিছুমান মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা থাকে যিবোৰ ঘটনা মানুহৰ অতীত বা স্মৃতি হিচাপে ৰৈ যায় আৰু কেতিয়াবা মনত পৰিলে কেতিয়াবা ভালো লাগে বেয়াও লাগি থাকে মনত পৰি থাকে কিছুমান কথা মনটোক অশান্তি কৰি থাকে মই কেনেকুৱা ধৰণৰ মানুহৰ লগত সম্পৰ্ক কৰিছোঁ বা এনেকুৱা ধৰণৰ কিছুমান কথা প্ৰতিজন মানুহৰ জীৱনতে এনেকুৱা ঘটনা সংঘটিত হয় আজি এই বিষয়ে এই ভিডিঅ'টোত মই আলোকপাত কৰিব বিচাৰিছোঁ যে কেতিয়াবা চাবচোন আমাৰ জীৱনত কিছুমান মানুহৰ লগত আমাৰ সম্পৰ্ক হয় আৰু সম্পৰ্কবোৰ খুব ঘনিষ্ঠ হয় কেতিয়াবা আপুনি কৰ্মক্ষেত্ৰত যদি আপুনি চৰকাৰী চাকৰি কৰে বা বিভিন্ন আপুনি সামাজিক কামৰ লগত জড়িত বা আপুনি কোনোবা ৰাজনৈতিক অনুষ্ঠানৰ লগত জড়িত দলৰ লগত জড়িত বিভিন্ন কামৰ লগত যেতিয়া জড়িত হ'ব আপোনাক কেতিয়াবা বন্ধুৰ মানে কেতিয়াবা আপোনাৰ অজানিতে আপুনি নাজানিব কেতিয়াবা আপোনাৰ বন্ধু হৈ পৰে কিছুমান মানুহ আপোনাৰ খুব ক্লোজ হয় আৰু ক্লোজ হওঁতে সম্পৰ্কবোৰ যেতিয়া এদিন দুদিন গৈ থাকে তেতিয়া সেই সম্পৰ্কবোৰ কেতিয়াবা আমি ঘৰতো লৈ আহোঁ ঘৰত আনি পেলাই ঘৰৰ পৰিয়ালক কওঁ এখেতে মোৰ ভাল বন্ধু এখেতে মোৰ ভাল দাদা বা এখেতে মোৰ ভাল বান্ধৱী বিভিন্ন ধৰণৰ চিনাকিৰে আমাৰ ঘৰৰ মানুহৰ লগত চিনাকি কৰাই দিওঁ আৰু এটা সময়ত সেই মানুহজন আমাৰ ঘৰৰ সদস্য হিচাপে পৰিণত হয় কেতিয়াবা একেলগে খাওঁ বা কেতিয়াবা আমাৰ ঘৰত কিছুমান ভাল অনুষ্ঠান হ'লে বা কেতিয়াবা আমাৰ ঘৰত যিকোনো অনুষ্ঠান ভাল অনুষ্ঠান হ'লে আমি আমন্ত্ৰণ কৰোঁ আৰু এটা পৰ্যায়লৈকে আমাৰ এনেকুৱা হয় মানে তেখেতক এৰি পেলাই আমি কোনো ভাল কাম ঘৰত কিবা শুভ অনুষ্ঠান আমি কৰিবই নোৱাৰোঁ এনেকুৱা মানে এটা পৰ্যায়লৈকে আহি পৰে কিন্তু কেতিয়াবা সেনেকুৱা মানুহ এটা সময়ত আমাক চাবচোন কেতিয়াবা বহুত মনত কষ্ট দিয়ে আৰু কিছুমান মানুহ আমি তেতিয়া অনুভৱ কৰিব পাৰোঁ যে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ লগত সম্পৰ্ক কৰিছে নেকি বা কিবা এটা পাবৰ কাৰণে বা আমাক ব্যৱহাৰ কৰিবৰ কাৰণে মানে আমাৰ ঘৰখনৰ লগত বা মোৰ লগত সম্পৰ্ক কৰিছে নেকি তেতিয়া মনত যথেষ্ট পৰিমাণে কষ্ট দিয়ে কাৰণ আপুনি যেতিয়া বন্ধুত্ব কৰিব আপোনাৰ ফালৰ পৰা আপুনি কোনো মানে তেখেতৰ ওচৰত কোনো প্ৰতিশ্ৰুতি বা কিবা পাবৰ কাৰণে আপুনি বন্ধুত্ব কৰা নাছিলে তেখেতৰ যি ভাল আচৰণ তেখেতৰ যি কথা বতৰা সেইবিলাকৰ প্ৰতি আমি মানে আকৰ্ষিত হৈ বা মন মিলিছে কেতিয়াবা মন মিলি পেলাই আমাৰ বন্ধুত্বৰ যিটো পৰিৱেশ গঢ়ি উঠে কিন্তু সেই বন্ধুজনে বা সেই ভাইটিজনে বা সেই বান্ধৱীজনে বা কেতিয়াবা যদি মানে এনেকুৱা কিছুমান কথা কয় যিটো কথা কেতিয়াবা সহ্য কৰিব নোৱাৰি বা এনেকুৱা লাগে তেখেতে মানুহজন বৰ স্বাৰ্থপৰ মানুহ আজি মই তেখেতৰ কাৰণে ইমান তেখেতক ভাল পালোঁ ইমান ভাল ব্যৱহাৰ কৰিলোঁ বা ইমান মই ঘৰৰ সদস্য হিচাপে গণ্য কৰিছোঁ কিন্তু এই মানুহজনে এনেকুৱা কাম কৰিলে মই ভাবিব পৰা নাই আৰু এটা সময়ত চাবচোন সেই সম্পৰ্কবোৰ লাহে 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 নাইকিয়া হয় আমি কেতিয়াবা চাব আমাৰ জ্যেষ্ঠজনৰ লগত যেতিয়া কথা পাতোঁ বা আমাৰ ছিনিয়ৰসকলৰ লগত বা মোতকৈ ডাঙৰ যিসকল আছে তেখেতসকলৰ লগত কথা পাতোঁতে কেতিয়াবা মানুহে কয় যে কাকো এই পৃথিৱীত বিশ্বাস নকৰিবা কাকোৱে বিশ্বাস নকৰিবা কিন্তু এইটোও সঁচা কথা যেতিয়া আপুনি এই কথাখিনি শুনিব তেতিয়া মনত এটা প্ৰশ্ন আহে যে কাকো যদি মই বিশ্বাসেই নকৰোঁ মই চলিম কাৰ লগত মই কাৰ লগত কথা বতৰা পাতিম মই কাৰ লগত মোৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিম আপুনি এই পৃথিৱীত কাকো না মানে কোনোবা এজনক আপুনি বিশ্বাস কৰিবই লাগিব বিশ্বাস নকৰাকেতো এই পৃথিৱীত আপুনি জীয়াই থাকিব নোৱাৰে কাৰণ চাওক এটা কথা আপুনি যদি ডিপলি চিন্তা কৰে তেতিয়া চাবচোন প্ৰতিটো মানে সম্পৰ্কই আমাক এদিন না এদিন আমাক এৰি থৈ গুচি যায় আমাক বিশ্বাসঘাতকতা কৰে ই লাগে নিজৰ পৰিয়ালৰ সদস্যই হওক লাগে নিজৰ দেউতাই হওক মায়েই হওক এটা সময়ত আমাৰ পৰা সকলো মানুহেই আঁতৰি যায় কিন্তু সেই মানুহখিনিকতো আপোনাৰ নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ থাকে আৰু এটা সময়ত কিন্তু আপোনাক অকলশৰীয়া কৰি তেখেতৰ য'ত যাব লাগে তেখেতে গুচি যায় অজান দেশলৈ গুচি যায় আৰু কেতিয়াও উভতি নাহে কিন্তু আমি সেই বস্তুখিনি আমি মানে সহ্য কৰিব লাগে উপায় নাই আমি ধৰি ৰাখিব নোৱাৰোঁ সেইটো প্ৰকৃতিৰ নিয়ম কিন্তু তথাপিও কেতিয়াবা চাব কেতিয়াবা এনেকুৱা মানুহৰ আমি সংস্পৰ্শলৈ আহোঁ যাক যথেষ্ট পৰিমাণে বিলিভ কৰোঁ যথেষ্ট পৰিমাণে বিলিভ কৰি পেলাই আমাৰ ঘৰৰ এনেকুৱা কিছুমান ছিক্ৰেট কথা আছে যাক আমি শ্বেয়াৰ কৰি দিওঁ
খুব মানে ক্লোজ বন্ধুত্ব হৈ বা মনটো পাতল কৰিবৰ কাৰণে কেতিয়াবা মোৰ মনটো দুখ লাগি থাকে বা কেতিয়াবা পৰিয়ালত অলপ কাজিয়া হয় কেতিয়াবা মোৰ কথাখিনি মোৰ মানে ঘনীয়েকৰ লগত মোৰ কথাখিনি মোৰ নিমিলে বা মোৰ পৰিয়ালৰ লগত মোৰ কথাখিনি আজি এডজাষ্ট হোৱা নাই বা কথাখিনি মিলা নাই তেতিয়াও আমি কি কৰোঁ কিছুমান কথা আছে বন্ধুৰ লগত শ্বেয়াৰ কৰোঁ বন্ধুৰ লগত শ্বেয়াৰ কৰোঁতে আৰু সেই বন্ধুজনে সেই সময়ত যি পৰামৰ্শ দিয়ে আমাক এনেকুৱা লাগে সঠিক পৰামৰ্শ কিন্তু সেই বন্ধুজনে যদি কেতিয়াবা আপোনাৰ ঘৰৰ কথাবোৰ গৈ পেলাই বাহিৰত আলোচনা কৰে বা জানানে অমুকৰ ঘৰত আজি এনেকুৱা ঘটনা হৈছে অমুকৰ দেউতা এনেকুৱা অমুকৰ মা তেনেকুৱা বা অমুকৰ ঘনীয়েক বা তেখেতৰ মাজত সম্পৰ্কটো ভাল নহয় এই কথাবোৰ যি আপুনি বন্ধুক বিশ্বাস কৰি কৈছিলে সেই বন্ধুজনে যদি গৈ পেলাই বাহিৰত আলোচনা কৰে আৰু এই কথাখিনি যদি আপোনাৰ কাণত আহি পৰে তেতিয়া মনত যথেষ্ট কষ্ট পায় যে মই বিশ্বাস কৰি পেলাই তেখেতক কৈছিলোঁ মোৰ মনটো পাতল কৰিবৰ কাৰণে মই এই কথাখিনি কৈছিলোঁ কিন্তু তেখেতে এই কথাখিনি ক'ৰবাত গৈ পেলাই লিক কৰি দিলে বা আৰু এই কথাখিনি যেতিয়া পৰৱৰ্তী সময়ত আপুনি শুনিব তেতিয়া মনত যথেষ্ট পৰিমাণে কষ্ট পায় দুখ লাগি থাকে যে মই কেনেকুৱা মানুহৰ লগত সম্পৰ্ক কৰিছোঁ আৰু তেতিয়া লাহে লাহে সম্পৰ্কবোৰ নাইকিয়া হয় আৰু এনেকুৱা বিভিন্ন ধৰণৰ মই সমাজত মই যিহেতু সামাজিক কামৰ লগত জড়িত থাকোঁ আৰু মাজে মাজে এনেকুৱা কিছুমান পৰিৱেশৰ লগত মুখামুখি হওঁ আৰু তেতিয়া মনটো বেয়া লাগি থাকে হয়ও হয় কাৰোবাৰ ঘৰৰ কথা আমাৰ আলোচনা কৰাটো ঠিক নহয় কাৰোবাৰ আপোনাক বিশ্বাস কৰি পেলাই যদি কোনোবাই কিবা এটা কৈছে সেই বিশ্বাসটো ভাঙি দিয়াটো ঠিক নহয় মানুহ হিচাপে মানুহৰ কাম কৰিব লাগে আৰু মানুহ হিচাপে মানুহ সদায় মানুহৰ মনত আনন্দ দিব লাগে কিন্তু আমাৰ যদি কিছুমান এনেকুৱা কৰ্ম আমি কৰোঁ যিবোৰ কৰ্মই কাৰোবাক আঘাত দিয়ে সেনেকুৱা কৰ্ম আমি কেতিয়াও কৰিব নালাগে আৰু মই যিসকলে আজিৰ এই ভিডিঅ'টো মোৰ যিসকল ব্যক্তিয়ে চাই আছে যদি আপোনাক কোনোবাই বন্ধু হিচাপে কোনোবাই বান্ধৱী হিচাপে যদি বিশ্বাস কৰিছে সেই বিশ্বাসটো ফকতে ভাঙি নিদিব কাৰণ চাওক প্ৰতিজন মানুহৰ বোলে অন্তৰত ভগৱান থাকে আৰু আমি যদি তেখেতৰ মনত দুখ দিওঁ সেই মনৰ দুখৰ পৰা যদি সেই মানুহজনে যদি আমাক মনৰ পৰা কিবা যদি অভিশাপ দিয়ে সেই কথাবোৰ সদায় ফলি থাকিব বা লাগি যাব সেইকাৰণে কাৰোবাৰ মনত ফটকে আঘাত দিব নালাগে আৰু কোনোবাই যদি আপোনাক বিশ্বাস কৰে সেই বিশ্বাসটো ফটকে ভাঙি দিব নালাগে কাৰণ সম্পৰ্ক এটা গঢ়ি উঠোতে যথেষ্ট সময় লাগে আৰু ভাঙি যাওঁতে অলপো সময় নালাগে সেইকাৰণে যাতে মানুহৰ মাজত যিবোৰ সম্পৰ্ক গঢ়ি উঠে সেই সম্পৰ্কবোৰ যাতে আজীৱন থাকে ইজনে সিজনক যাতে আমি সহায় কৰিব পাৰোঁ ইজনে সিজনৰ মনত যাতে আনন্দ দিব পাৰোঁ তেনে এক চিন্তা চৰ্চাত সম্পৰ্কবোৰ ধৰি ৰাখিব লাগে ধন্যবাদ